আহ ওয়া সমনীয়া অসমীয়াৰ কৃষ্টি মাঘ আৰু কঙালী ঐ বহাগতে ধেমালি কৰোঁ কবে মিলি হুঁচৰি জুৰো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা এই ভোগালী উৎসৱৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয় সাধাৰণ সম্পাদকে প্ৰমুখ্য কৰি উপস্থিত থকা বয়োজ্যেষ্ঠ ব্যক্তিসকল পোনপ্ৰথমে মই সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা কথা স্পষ্ট, আমি টেঙানীবাসীয়ে অতদিনৰ পৰা আন্দোলন কৰি আছোঁ তথা টেঙানীবাসীয়ে যে আমি কাখন নামানো আজি ভোগালী বিহুৰ দিনা আমি ভেলাঘৰৰ পৰা তেখেতলোকক ৰজাঘৰীয়াক স্পষ্টকৈ জনাই দিছোঁ যে আমি টেঙানীয়ে কা নামানো তথা অসমবাসীয়ে কা নামানে। তাৰপিছতো আমাৰ সৰ্বানন্দ সোণোৱাল তথা হিমন্ত বিশ্ব শৰ্মাই কয় যে আন্দোলন হোৱাই নাই। আজি ভেলাঘৰত আন্দোলন হৈছে, ৰাজপথত আন্দোলন হৈছে, মানুহৰ ঘৰে ঘৰে আন্দোলন হৈছে, তাৰপিছত তেখেতলোকে কি যুক্তিত আন্দোলন হোৱা নাই বুলি দিল্লীত গৈ অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক ৰিপৰ্ট দিয়ে। মই এই কথাটো আচলতে অসমবাসী ৰাইজে বুজি পোৱাত অলপ কষ্ট হৈছে আৰু আজি বৰ দীঘলীয়া বক্তব্য প্ৰদান নকৰোঁ। সকলোকে এটা আহ্বান জনাইছোঁ যে আমি আমাৰ সংস্কৃতিও জীয়াই ৰাখিব লাগিব, তাৰ লগে লগে এই নাগৰিকত্ব সংশোধনী আইনখন যিখন আইনে অসমীয়া ভাষাটোলৈ সংকট কঢ়িয়াই আনিব, অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোলৈ সংকট কঢ়িয়াই আনিব, এই আইনখন আমি তীব্ৰ ভাষাৰে পৰৱৰ্তী সময়তো এই আইনখনৰ বিৰোধিতা কৰি যাব লাগিব। এই কথাটো আজি সকলোকে আহ্বান জনাইছোঁ। আপোনালোক সকলোৱে ওলাই আহক আৰু এই জাতিৰ অস্তিত্ব ৰক্ষাৰ যিখন যুদ্ধ, এই যুদ্ধখনত আপোনালোকো একোজন সেনাপতি হৈ থিয় দিয়ক। ইয়াকে আহ্বান জনাই মই মোৰ ক'বলগীয়া ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। কামি নামানো কামি নামানো কামি নামানো শুনিল কামি নামানো জয় অসম জয়